নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি গৈ আছোঁ এটা শ্বুটিঙলৈ নীলাৰ কণ্ঠৰ গীতটো আপোনালোকে আগতে শুনিছে হয়তো বহুবাৰ। এইটো খুব ধুনীয়া এটা গীত। শ্বুটিং কৰিবলৈ গৈ আছোঁ একদম নগাঁৱৰ বহুত ভিতৰৰ জেগা এটাত। ঠাইখিনি বাৰু নিশ্চয় বহুত ভাল লাগিছে। বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ লগত আছে দীপজ্যোতি দা। নমস্কাৰ। নাম নকলেও চিনি পাব। এয়া আমাৰ টিচা মেকআপ কৰি আছে। আচলতে আজি আমাৰ ভিডিঅ'টোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে টিচা হাজৰিকা, নগাঁৱৰে ছোৱালী। এয়া তাই মেকআপ লৈ আছে আৰু কিছু সময় পিছতে আমাৰ কেমেৰা অন হ'ব আৰু এতিয়া আমাৰ কণ্ঠশিল্পী গৰাকী ছোৱালীজনী বয়সত সৰু, কিন্তু মাতটো কিন্তু বহুত মৰম লগা। ভালকৈ দেখাই দিছোঁ। মিচিঙে হাঁহি এটা বিঙি পৰিছে তাইৰ মুখত। এইফালে বহি আছে আমাৰ আপোনাৰ ছোৱালী ন? তাকে এয়া দেৱৰ সম্পত্তিবিলাক চব দেখাই দিছে এফালৰ পৰা। এয়া দেখিবলৈ পাইছে যে ধূপ লৈ পেলাই পূজা কৰিছে, মানে গম পাইছোঁ যে শ্বুটিং আৰম্ভ হৈছে, কেমেৰা অন কৰিছে। আৰু ইয়াৰ লগতে আছে আমাৰ অভিনেতা দীপজ্যোতি দা, আৰু লগত আছে টিচা, আৰু ধূপ লগাইছে আমাৰ কোৰিঅ'গ্ৰাফাৰ ৰন্তু ফুকনে, মানে ৰন্তু ৰূপক, আৰু লগত আছে বিতুল বৰা মাইনা, লাইটৰ কাম কৰে। বাকী চাওক, ভিডিঅ'টো চাই থাকক। দেখিছে আৰু আৰম্ভণি হৈছে। মোৰ লগত আছে দীপজ্যোতি দা। নমস্কাৰ। নাম নকলেও চিনি পাব, অৰ্থাৎ হ'লেও কৈ দিয়ক। সকলোকে মোৰ ফালৰ পৰা বহুত বহুত মৰমৰ শুভেচ্ছা। আজি খুব ধুনীয়া গান এটাৰ শ্বুট কৰি আছোঁ আমি নগাঁৱত। ইতিমধ্যে আধাখিনি গ'লেই, আৰু গানটো আপোনালোকে হয়তো বহুতে শুনিছেই। মেৰপাক নীলদাই কণ্ঠদান কৰিছে, লগতে অকণমানি ছোৱালী এজনীয়ে গাইছে, স্পৃহা হাজৰিকা, তাই নতুনকৈ খুব ধুনীয়াকৈ গাইছে। আৰু বৰ্তমান ভিডিঅ'ৰ কাম আমি চলাই গৈ আছোঁ। ভিডিঅ'টি ডিৰেকশ্যন কৰিছে ৰন্তু ৰূপক। মই প্ৰথমবাৰ কাম কৰিছোঁ আৰু ভাল লাগিছে নতুন টিম এটাৰ লগত কাম কৰি। আৰু কেমেৰা কৰিছে আমাৰ মুকুন্দে। তাৰপিছত মোৰ লগত অভিনয় কৰিছে টিচা হাজৰিকা, আৰু আমাৰ প্ৰডাকশ্যনত আছে তপন দা। গতিকে আপোনালোকে গীতটো মৰমে আদৰি ল'ব বুলি আশা কৰিছোঁ। যিদৰে অডিঅ'টোক মৰম দিছে, ভিডিঅ'টোক ইমানখিনি মৰম দিব, আৰু আপোনালোকৰ মৰমবোৰে আমাৰ কাৰণে উৎসাহ। গতিকে সদায় আশীৰ্বাদ কৰি যাব, আমি ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। এয়া এতিয়া মোৰ ওচৰত আছে টিচা হাজৰিকা, অৰ্থাৎ গীতটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নমস্কাৰ, মই টিচা হাজৰিকা, আৰু খুব ধুনীয়া এটা গান আমি কৰি আছোঁ। স্পৃহা হাজৰিকাই গাইছে আৰু নীলদাই গাইছে। দীপজ্যোতি দাই অভিনয় কৰিছে মোৰ লগত, আৰু দেৱদাই ধুনীয়াকৈ মেকআপ কৰিছে। ৰন্তু দাই কোৰিঅ'গ্ৰাফ কৰিছে। ৰন্তু দাৰ লগত আগতো বহুত কাম কৰিছোঁ, ভাল লাগে কাম কৰি। আৰু মুকুন্দ মাধৱ বৰা তেওঁ কেমেৰা কৰিছে। এয়া আমাৰ লাইটৰ মানুহ যে, একদম লাইটৰ মানুহ বিতুল দা, চিনাকিটো কৈ দিছোঁ। এয়া হৈছে আমাৰ মুকুন্দ দেই, এয়া একচুৱেলি মুকুন্দ। তাৰপিছতে এয়া কেমেৰা কিবা ছেটিংছ মিলাই আছে, কিবা কিবি কৰি আছে নাজানো আৰু। তাৰ খালি প্ৰব্লেম এটা আছে, কৈ দিওঁ নেকি? এয়া আপোনালোকে দেখিছে গীতটোৰ চিত্ৰগ্ৰহণৰ কাম চলি আছে, আৰু খুব ধুনীয়া এটা লোকেশ্যন। এইটো জেগালৈ মই প্ৰথমবাৰ আহিছোঁ, কিন্তু জেগাডোখৰ বহুত ধুনীয়া লাগিছে, আৰু তাতোতকৈ ভাল লাগিছে ইয়াৰ মানুহখিনি বহুত মৰমীয়াল। ইমানেই বেছি আমাক মৰম কৰিছে, মানে হয়তো পাহৰি যাব নোৱাৰাকৈ মৰম কৰিছে আৰু। গতিকে গানটোৰ কিছুমান চিন আমাৰ নদীৰ মাজত লোৱা হৈছে, কিন্তু
কিন্তু নদীলৈ যাবলৈ হয়তো ভয় কৰে, কিন্তু উপায় নাই, যাবতো লাগিবই আৰু যিহেতু শ্বুটিঙৰ কথা। গৈ আছে আৰু জেগাডোখৰ খুব ধুনীয়া জেগা, একদম নগাঁৱৰ বহুত ভিতৰৰ জেগাডোখৰ নামটো মই নাজানো, কিন্তু পিছত জনাই দিম আৰু কি জেগা। চাই থাকক, শ্বুটিং চলি আছে আৰু। সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে, আৰু আশা কৰোঁ ভিডিঅ'টো খুব সোনকালে আহিব, মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।